নমস্কাৰ, স্বাগতম জনাইছোঁ ইনফ'ইট ব্লগৰ অন্য এটা ভিডিঅ'লৈ। আৰু ভাওনা ব্লগ বহুত দিন দিয়া নাই, আজি দিছোঁ। আজি আমাৰ ভাওনা আছে, ক'ত আছে কৈ দিয়া ভালকৈ। আজি গোবিন্দপুৰ হাৰিয়া একাডেমী হাইস্কুল সোণালী জয়ন্তীৰ উপলক্ষে এখন ভাওনা অনুষ্ঠিত হৈছে। তাত আমাক নিমন্ত্ৰণ জনালে, আমি আহিছোঁ। আমাৰ ৰঞ্জনক গম পায়, ভাল কৃষ্ণ কয়, য'ত ত'ত কৰি থাকে ল'ৰাটো, আৰু সকলোৱে আশীৰ্বাদ কৰিব ইয়াক। আৰু লগতে ভাওনাখন পৰিচালনাৰ দায়িত্বটো ই আছে নেকি? হয়, অকণমান যি জানো শিকাই দিব পৰিছে। বাকী ইয়াৰ ভিডিঅ' দেখাম। বাকী আমাৰ দোহাৰত আছে আজি আকাশ ন, আকাশ আছে। তাৰপিছত আমাৰ এইটো কি কয় বাবু আছে। তাৰপিছত আমাৰ অচিন্ত আহিছে গান গাবলৈ লগত। বাকী অকল দেখাই থাকিম। আমাৰ মনজিতে লৈছে কিবা এটা। বাকী স্কুলৰ ল'ৰা ছোৱালী ন বাকীখিনি। স্কুলত আছে। ঠিক আছে, ভিডিঅ'টো আৰম্ভ কৰি দিওঁ ব'লক। আমাৰ মিনি ষ্টেডিয়ামত মেইন মানুহ সৰিয়হ লয় আজিকালি। ৱাটাৰপাতলৈ নাযায়, কিমান লয় সেইটো যায়। সৰিয়হ তোমাৰ 100 কুইণ্টেল 200 কুইণ্টেল মই দিছোঁ, ইয়াত 25 কুইণ্টেল। টন হিচাপত তুমি কৈ দিয়া হয়নে? 30 টন মান। মই এইটো ব্লগত লগাই দিম। 30 টন 40 টন দা ইয়াৰ বিষয়ে অকণমান কৈ দিওঁ। নাই, ইয়াৰ মেইন হেৰিটোৱে জেগাটোৱে হ'ল এই ষ্টেডিয়াম, মিনি ষ্টেডিয়াম সেইটোৱে মেইন জেগা। ষ্টেটগাল মানে বহাই তলতে মালটো থাকে মানে। সেই সীমান্ত আহিছে পোৱালি যিহেতু আজি গম পালে, আজি ভাওনা আছে কোমৰ হৰণ, হৰিহৰৰ যুদ্ধ। আজি এয়া বিষ্ণু চৰিত্ৰত, বিষ্ণু নহয় কৃষ্ণ হ'ব। কৃষ্ণ চৰিত্ৰত আছে ৰঞ্জন। বাকী দোহাৰ কোনে কোনে চলাইছে মই কৈছিলোঁৱে ফাৰ্ষ্টতে। আজি ভাওনা আছে হাৰহি একাডেমীত, ৰূপালী জয়ন্তী আছিল, তাত এখন ভাওনা তেওঁলোকে আয়োজন কৰিছে। বাকী আমাৰ আজি কাল যবন গাইছে মনজিত মানে আমাৰ লগত ভাওনা কৰি থাকে মনজিতে আজি কাল যবন গাইছে। বাকী এনেকৈ গাইছে আৰু ভাৱৰীয়াসকলে। ব'লক ভিডিঅ'টো চাওঁ আমি শেষলৈ।
অজনা দেখোন সখী কায়িকভাৱে যদিও বা থাকো মই তোমাৰ লগত মন পখি মোৰ উৰাঙাৰে কোনোবা আছিল কোঁৱৰৰ লগত সখী কেতিয়া আহিব তেওঁ লৈয়ে ফুকুলা ঘৰা সখী আৰু কেতিয়া আহিব সেই ক্ষণ আমি দুয়ো হওঁ একেবাৰে আৰু সখী অন্যহাতে তুমিতো জানা দেৱী ভৈৰৱীৰ জানো সখী জানো তোমাক কৈছে যে দেৱীয়ে অহা বহাগ মাহৰ দ্বাদশী নিশা যিয়ে তোমাৰ হাতে শয়ন কৰিব সখী তেৱেই হ'ব সখী তোমাৰ স্বামী কিন্তু সেইখন আহিব কেতিয়া আহিব সখী নিশ্চয় আহিব তোমাৰ এই অনিন্দ সুন্দৰ ৰূপত ৰাগ চাব তেওঁ এটি পতংগ ৰূপত আৰু সদা তোমাৰ এই ৰাতিৰ ৰধন আৰু উচ্চ যৌৱনমতী দেহৰ ৰঙে ৰঙে হানি ৰূপৰ সুধা তেওঁ সঁচাই তেওঁ আহিব সখী সঁচালে হ'ব সকলোকে থেংক ইউ ভিডিঅ'টো ইমানখিনি চোৱাৰ বাবে আচলতে ভিডিঅ'টো বহু দিনৰ আগৰে ভিডিঅ' এটা বিভিন্ন কাৰণবশতঃ ভিডিঅ'টো আমি আপলোড কৰিব পৰা নাছিলোঁ আৰু এইকেইদিন খুব ব্যস্ত হৈ আছোঁ ব্যস্ত মানে এই বহাগৰ মাহটো খুব ব্যস্ত হৈ আছিলোঁ বিহুৰ লগত সেইবাবে ইমান ভিডিঅ' চিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ কাৰণ গোটেই দিন ৰাতি ব্যস্ত হৈ থকা যায় দিনত অফিচ থাকে আকৌ ৰাতি পুনৰ এনেকুৱা বিহু চিহু কিবা কিবি অনুষ্ঠান থাকে আৰু নিজৰো এখন বিহু আছিলে তাৰ বাবে বিশেষ দায়িত্ব কিছুমানত আমি ঘূৰি থাকিবলগীয়া হোৱাৰ বাবে বহুখিনি ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াব পৰা নাছিলোঁ এতিয়া তাৰে কিছুমান পেণ্ডিং ভিডিঅ' আমি আগবঢ়াইছোঁ লগতে এইকেইদিন ব্যস্ত আছোঁ আমাৰ নিজৰ টীমৰ কেইখনমান ভাওনা আছে ভাওনাৰ প্ৰেক্টিছৰ বাবে আমি
এইকেইদিন ব্যস্ত হৈ আছোঁ এই প্ৰেক্টিছৰ ভিডিঅ' দিম লগতে আমাৰ টীমৰ যিখন ভাওনা হয় ভাওনাৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াম তাৰে আজি আমাৰ ঘৰতে আহি কেইটামানে প্ৰেক্টিছ কৰিছিলে তাৰে ভিডিঅ' এটা লগাই দিছোঁ আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ বেছি ভিডিঅ' বনাবলৈ নহ'লে সেইদিনা যিহেতু বৰষুণো দিছিলে আৰু মানে আমি সোনকালে আহিবলগীয়া হ'ল কৈছোঁ যে সেইকেইদিন বিশেষ কাৰণবশতঃ আমি অলপ লাগি থাকিবলগীয়া হৈছিলে সেইকাৰণে যিকেইটা ভিডিঅ' বনাইছিলোঁ তাৰে আপোনালোকৰ বাবে আগবঢ়ালোঁ লগতে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব ইউটিউব চেনেলটোত তাৰ বাবে সংযুক্ত হৈ থাকিব আমাৰ লগত ধন্যবাদ